সময়খিনিত দিনে দিনে বৃদ্ধি পাইছে পৰকীয়া প্ৰেমৰ ঘটনা। তেনে ঘটনা সংঘটিত হৈছে শোণিতপুৰ জিলাৰ অন্তৰ্গত কাটনিবাৰীত। দেউতাকৰ নাম সুধন দাস, মাক সবিতা দাসৰ সুযোগ্য সন্তান আশিষ দাসৰ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল বৰজাৰৰ এগৰাকী ছোৱালী মন দাস ওৰফে সুস্মিতা দাসৰ সৈতে। আশিষৰ পৰিয়ালৰ লগত কথা বতৰা হৈছিল সুস্মিতা দাসৰ পৰিয়ালবৰ্গৰ, কিন্তু সুস্মিতা দাসৰ পৰিয়ালে নাকচ কৰিছিল আশিষ দাসক ভাল পোৱাৰ কথাটো। পৰিয়ালৰ ভাষ্য অনুসৰি সুস্মিতা দাসক আশিষ দাসৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাই বুলি কৈছিল সুস্মিতা দাসৰ পৰিয়ালবৰ্গই। পাছত আশিষ কৰ্মসূত্ৰে বাহিৰলৈ গৈছিল মনৰ সান্তনা লাভ কৰিবলৈ, মনৰ শান্তি লাভ কৰিবলৈ, কিন্তু আশিষ আজি নাই। কি হ'ল আশিষৰ? সুস্মিতা আৰু আশিষৰ পুনৰ কথা বতৰা আৰম্ভ হৈছিল ফোনত। কিন্তু লক্ষণীয় কথাটো হৈছে আশিষ দাসে প্ৰায় আনুমানিক 1 মাহমান পাছত কৰ্মস্থলীৰ পৰা ঘৰলৈ ঘূৰি আহি আত্মহত্যাৰ দৰে পথ বাছি লয়। আহিব জানো আৰু আশিষ ঘৰলৈ ঘূৰি? তাক লৈ পৰিয়ালৰ মাজত লাগিছে হোৱা দোৱা। কিয় আশিষে আত্মহত্যাৰ দৰে পথ বাছি ল'বলগীয়া হ'ল? কি হৈছিল আশিষ আৰু সুস্মিতাৰ লগত? কি এনে ঘটনা সংঘটিত হৈছিল আশিষৰ লগত যি আশিষক আত্মহত্যাৰ দৰে পথ বাছি ল'বলৈ বাধ্য কৰালে? কিয় আশিষে পৰিয়ালৰ কথা এবাৰো নাভাবিলে? মাকে কিয় আশিষৰ বাবে আজি হিয়া ঢুকৰি কান্দিবলগীয়া হৈছে? এয়া এতিয়া ৰহস্যৰ আৱৰ্তত। আমার লুরাটু মরিছে ছোৱালীৰ কাৰণে মৰিছে। আমাৰ ছোৱালীৰ নামটো ছোৱালীৰ নাম হৈছে সুস্মিতা দাস। তাৰ পিছত নাম দিছে আৰু এটা দিছে মুন দাস। দুটা নাম দিছে। ঘৰ হৈছে বৰজা, 1 নম্বৰ বৰজা, দৰং বজাৰ। আপোনালোকৰ ল'ৰাটোৱে সেই ছোৱালীজনীৰ লগত ভাল পোৱাৰ সম্পৰ্কৰ বিষয়ে আপোনালোকে গম পায়? গম পাইছোঁ, আগতে গম পাইছোঁ। ল'ৰাই কৈছিলে, আগতে গম পাইছোঁ। মই কৈছিলোঁ বিয়া পাতিম, তোমাৰ মাক খবৰ দিলোঁ। তাৰপিছত তাৰ মা মাতিছে, আমি কৈছোঁ মোৰ ছোৱালী বিয়া পাতিম। তাৰ মানা কৰিছে বিয়া নিদিম বিয়া। তাৰপিছত আমাৰ ল'ৰাটো কি কৰিছে, চিমটো ভাঙি চিম ভাঙি পেলাই নতুন চিম ভৰাই পেলাই বাহিৰত গৈছে। ছোৱালীটো কি কৰিছে, হোৱাটছআপৰ নম্বৰ লৈ পেলাই কাৰোবাক আকৌ ফোন কৰি পেলাই আমাৰ ল'ৰাত তাতে পইচা খাই পেলাই আমাৰ ল'ৰাক ফোন কৰি পেলাই ঘৰত আনিছে। তোমালোকে ঘৰত আহি পেলাই বুধবাৰে আহিছে আৰু বুধবাৰে মৰি গৈছে। ৰাতি গৈছে, মৰিছে 11টা বজাত, 10:30 বজাত। তাৰপিছত মইতো গম পোৱা নাই। বেলেগজনে আহি পেলাই মাতিছে, তাৰ বাবাকে মাতিছে। মই কৈছোঁ কিয় মাতিছ? তোমাৰ আশিষ ক'ত? কৈছে আশিষ তো ঘৰতেই আছে। ঘৰত নাই। আপোনাৰ আশিষ ফাঁচি লৈছে গছত ফাঁচি লৈছে। তাৰপিছত আমি গৈছোঁ, পেলাই ডেড বডি হৈ গৈছে। আমাৰ ল'ৰা ডেড বডি হৈ গৈছে। গুৰুত্বপূৰ্ণ কথাটো হ'ল মৃত্যুৰ আগমুহূৰ্তত আশিষ আৰু আশিষৰ প্ৰেমিক মন ওৰফে সুস্মিতা দাসৰ কিছুমান ভিডিঅ' কলিং তথ্য আমি লাভ কৰিছোঁ। সেইবাবেই আপোনালোকক আজিৰ এই প্ৰতিবেদনটো দিবলৈ ওলাইছোঁ। আশিষ সুস্মিতাৰ মাজত যি প্ৰেমৰ জাল সৃষ্টি হৈছিল, সেই প্ৰেমক লৈ সুস্মিতা দাসৰ পৰিয়ালবৰ্গই আশিষ দাস দুখীয়া বুলি নিন্দা কৰি
সেই প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰিবলৈ বাৰে বাৰে হেঁচা প্ৰয়োগ কৰিছিল সুস্মিতাক। কিন্তু সুস্মিতাই আশিষৰ লগত কোনো সম্পৰ্ক নাই বুলি কোৱাৰ পাছতো আশিষৰ লগত মোবাইল ফোনত কথা পাতিছিল, ভিডিঅ' কলিঙত কথা পাতিছিল। তাৰ পাছতেই আজি দুদিনমান আগত আশিষ আৰু সুস্মিতাৰ ভিডিঅ' কলিঙৰ তথ্যও আমাৰ হাতত আছিল, সেয়াও আপোনালোকক আমি দেখুৱাম। কিন্তু আশিষে কিয় আত্মহত্যা কৰিবলগীয়া হ'ল সেয়া কিন্তু এক লক্ষণীয় বিষয় হৈ পৰিছে। পৰিয়াল লোকে দাবী কৰিছে আশিষৰ লগত যি হ'ল তেনে ঘটনা যাতে কোনো ব্যক্তিৰ লগত উঠি অহা নতুন প্ৰজন্মৰ মাজত নহয়। যি দুৰ্ভগীয়া আশিষ দাসৰ ভণ্টি আছে আমাৰ লগত, তেখেতৰ পৰা জানিব বিচাৰিম আচলতে সম্পূৰ্ণ ঘটনাটোৰ বিষয়ে তেখেতে ক'ব। কি হৈছিল, কি ক'বা? আগতে যেতিয়া ফোন কৰিছিলে মোৰ দাদা তাৰ লগত কথা পাতি দিছিলে, ছোৱালীটো মোৰ লগত কথা পাতিছিলে, কৈছে ভনু ভাল আছে নে? মই কৈছে ভাল আছোঁ। মোৰ মাক কৈছে তুমি আশিষক ভাল পোৱা? ছোৱালীটো কৈছে ভাল পাওঁ, কৈছিলে ভাল পাওঁ। মা কৈছে তোমাক মাকক খবৰ পঠাম বিয়া দিয়ে না নিদিয়া। ছোৱালীটো কৈছে এতিয়া নিদিব, মোৰ মেকআপ আছে পিছত দিব, 5 তাৰিখে দিব কৈছিলে। 5 তাৰিখে মা কৈছে পিছত দি দিম, তুমি কৈছা যদি পিছত দি দিম। পিছত খবৰ পঠাইছে, তাৰ মাক কৈ ভাল নাপায় কৈছে। নাপাইতে কিয় ফোন কৰিছে? ভিডিঅ' কলত দাদাৰ লগত কথা পাতি আছে, মই দেখিছোঁ। আজি চাইছোঁ মোৰ আমাৰ লগতো ছোৱালীটো কথা পাতিছে, আমাৰ মাৰ লগতো পাতিছে, দেউতাৰ লগতো পাতিছে। ভাল যদি নাপায় কিয় পাতিছে? আমাৰ লগত কিয় পাতিছে? মোৰ দাদাৰ লগত কিয় পাতিছে? তোমালোকে আচলতে কি বিচাৰিছা? দুখীয়া শাস্তি পোৱাটো বিচাৰিছা? শাস্তি পাক মোৰ দাদা মাৰিছে, আমাৰ দাদাক মাৰিছে। আমাৰ লগত গাঁৱৰ এজন লোক আছে, তেওঁলোকে সেই বাইদেউৰ পৰা আমি জানিম আচলতে কি হৈছিল, কি ক'ব এই ঘটনাটোৰ বিষয়ে? আজি এতিয়া আমাৰ এখন গাঁৱত লৈ পেলাই আজি এখন দুটা হৈছে এইটো ঘটনা আমাৰ ইয়াত এনেকুৱা হৈছে। কাইলৈ যে বেলেগৰ যে নহয়, আজি তেওঁৰ মাক হৈ পেলাই তেওঁৰ ল'ৰা ঢুকাইছে, এতিয়া মোৰ যদি কিবা এটা হ'লে মোৰ কাইলৈ তেওঁৰ হ'ব। সেইটো কাৰণে যে চবকে সকলোকে অৱগত কৰি দিছোঁ, চব ল'ৰা ছোৱালী যে এনেকৈ কৰিলে যে চবেই যে মাক দেউতাক, ছোৱালী হওক ল'ৰা হওক, মাক দেউতাক যে ধুনীয়াকৈ তেওঁলোকৰ উচিত বিচাৰ কৰি তেওঁলোকৰ হেৰি কৰি দিয়ক। কিন্তু এনেকৈ কাম কৰিবলৈ কোনো যে আগলৈকে বাঢ়ি নাযায়। কিহৰ কাৰণে আজি মোৰ ভতিজা ল'ৰা, তেওঁ আশিষ দাস মোৰ ভতিজা ল'ৰা। আজি তেওঁৰ উপযোগ মোৰ আগতে মাকে কৈছে যে সিহঁতৰ ঘৰত যাম, কথা চথা পাতিম, কৈছে হ'ব কথা দিছোঁ বুলি ক'লে। কিন্তু তেওঁলোকৰ ঘৰত মানা কৰিলে, মানা কৰাৰ পাছত তেওঁলোকৰ ঘৰত বহুত ডাঙৰ কাজিয়া হৈছে ল'ৰাৰ লগত। ল'ৰাই মোবাইলৰ চিম টিম ভাঙি পেলাই কৈছে কি বোলে মোৰ লগত তেওঁৰ কোনো সম্পৰ্ক নাই যদি পৰহি দিনাখন ৰাতি তেওঁ 9:40 নে 45 ভিডিঅ' কলো আমাৰ লগত চালোঁ। এতিয়া যিখিনি চাইছোঁ ভিডিঅ' কলতো আছে, হাতত আছে। নাই যদি তেওঁ কিয় কৰে? যোৱাকালি মাকৰ লগত আমাৰ ভতিজা ছোৱালীজনীয়ে ফোন কৰিছিলে, ফোন কৰোঁতে মাকে আৰু জাহা তাহা কথা কৈছে, যদি মোৰ ছোৱালীক বোলে এনেই এইটো বোলে হেৰি কৰিছে, ভুৱা বাতৰি ওলাইছে, ভুৱা কথা ওলাইছে। তে ভুৱা বাতৰি ওলাইছে যদি তেনে মোবাইলততো ভুৱাটো ওলোৱা নাই, সঁচাতেই ওলাইছে। তে আজি মোৰ এই ল'ৰাটো কিয় এনেকৈ কৰিলে? আচলতে যিজন আশিষ দাস, তেওঁ যেতিয়া মৃত্যু হৈছিলে তাৰ আগমুহূৰ্তত যিজনী ছোৱালীৰ লগত প্ৰেমৰ সম্পৰ্ক আছিল, সেই ছোৱালীজনীৰ লগত ভিডিঅ' কলত কথা পাতি সকলো তথ্য আমি ইতিমধ্যে পৰিয়ালৰ লোকৰ পৰা লাভ কৰিছোঁ। এই ক্ষেত্ৰত আপুনি কি ক'ব? আপুনি গাঁৱৰ এজন লোক হিচাপে, মমায়েকৰ ল'ৰা হিচাপে আপুনি এই ক্ষেত্ৰত কি ক'ব? তো কি ক'ম মানে, সিহঁতৰ মাজতে বহুত দিন ধৰি এনেকৈ কথা পাতি আছিল, প্ৰায় 2 বছৰমান হ'ল। মই জনামতে ভাল পোৱা আছিল সিহঁতৰ। পিছত কেনেকৈ মাজত তেনেকুৱা ভাল পোৱা মাজত কিবা এটা হৈয়ে থাকে, কাজিয়া তাজিয়া হৈয়ে থাকে, এনেকৈ কিবা এটা হৈ গৈছিল মাজতে। আকৌ ঠিকেই হৈছে। ল'ৰাজনো বাহিৰত আছিল, বাহিৰত যোৱা বেছি দিন হোৱা নাই চাগে, 1 মাহ 1.5 মাহ হৈছে। তাৰপৰা তেওঁ ছোৱালী ফোন কৰিলে যে আহিব বুলি ল'ৰাৰ লগত ক'লে। তেওঁ ল'ৰাজন ইমাৰ্জেঞ্চি ফ্লাইটৰ টিকেট বুক কৰি আহি গ'ল। অহাৰ পিছত আকৌ কি হ'ল, সি নাহে বুলি ক'লে। মানে আগতে ভালে আছিল সম্পৰ্কটো, এতিয়া কিবা হৈ গ'ল, নাহে বুলি ক'লে। এতিয়া ল'ৰাজনে বহুত ৰিকুৱেষ্ট কৰিলে সিহঁতক, নাই একোৱে কোৱা নাই। ইতিমধ্যে ল'ৰাজনে পৰিয়ালৰ লোকৰ লগতো কথা পাতিছিল, বিয়া দিব নেকি তেনেকুৱা কথা হৈছিলে। ল'ৰাজনে কথা পাতিছিলে, কিন্তু সিহঁতে ছোৱালীটো আহিব বুলি ক'লে, কিন্তু গাৰ্জেনহঁতো নিদিয়ে বুলি ক'লে। কাৰণ আমি দুখীয়া মানুহ যে, ইয়াৰ কাৰণে নিদিয়ে বুলি কৈছিলে সিহঁতে।